নমস্কাৰ ফ্ৰেন্ডছ, কি খবৰ? আশা কৰোঁ সবৰে ভালে আছে। আজি মই অসম চৰকাৰৰ আন এটা আঁচনিৰ বিষয়ে ক'ম। সেইটো আঁচনি হ'ল চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান, যোনটো আঁচনিত মই নিজে এপ্লাই কৰিছিলোঁ 4 মাহ আগতে। তো এই আঁচনিটোত প্ৰথম পৰ্যায় আৰু দ্বিতীয় পৰ্যায়ৰ ইণ্টাৰভিউটো কমপ্লিট হৈ গ'ল। তাৰপিছত আমাক সেই যোনটো চিবিলৰ কথা কৈছিলে, সেই চিবিলৰ আমি কনচেণ্টটো দিছিলোঁ। কনচেণ্ট দিয়াৰ পিছত আপোনালোকৰ চিবিল কিমান ওলাইছে? মোৰতো অলপ কম ওলাইছে, কিন্তু মোৰ চিবিল ইমান বেয়া নাই, তথাপিও তাত অলপ কম দেখাইছে। কাৰণটো নাজানো আৰু কিমান চিবিল থকা পইচাটো দিব চৰকাৰে। আৰু কথা আছিল এই 30 ছেপ্টেম্বৰৰ পৰা দিয়াৰ কথা আছিল, কিন্তু এতিয়ালৈকে কোনো নটিফিকেশ্যন অহা নাই। আৰু আপোনালোকৰ চিবিল স্ক'ৰটো আপোনালোকে মোক কমেণ্টত জনাব। আৰু যিসকলে কোনো লোন লোৱা নাই, আগতে একো ট্ৰানজেকশ্যন কৰা নাই বা তেনেকুৱা বেংকৰ পৰা লোন লোৱা নাই, সিহঁতৰ কিন্তু -1 দেখাইছে। আৰু সেইটো কিয় দেখাইছে মই নেক্সট ভিডিঅ'ত ক'ম।